মই অসমীয়া বিষয় শিক্ষক ৰাজীৱ ভাটিমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নলেজ টেম্পললৈ প্ৰথমে স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি অতি প্ৰয়োজনীয় ব্যাকৰণৰ পাঠ আলোচনা কৰিম। ইতিমধ্যে যোৱা প্ৰথম, দ্বিতীয়, তৃতীয় তিনিটা খণ্ডত জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ অৰ্থ লিখি কেনেদৰে বাক্য ৰচনা কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজিৰ চতুৰ্থ খণ্ডটিতো তোমালোকৰ অতি প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজি খণ্ড বাক্যৰ জতুৱা ঠাঁচৰ অৰ্থ লিখি কেনেদৰে বাক্য ৰচনা কৰিব লাগে এই খণ্ডটিত আলোচনা কৰিম। আহাচোন চাওঁ আমাৰ বাক্য ৰচনাৰ অৰ্থ আৰু বাক্য ৰচনাবোৰ কেনেকৈ কৰা হয় সেই সম্পৰ্কে তোমালোকে অলপ মন দি ভালদৰে বুজিবলৈ চেষ্টা কৰা। জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ বাক্য ৰচনা। এতিয়া পানীত হাঁহ নচৰা হোৱা, বৰ দুৰৱস্থা হোৱা, আলায়াথানি হোৱা, এইটোৰ বাক্য ৰচনা কৰিলে আমি কেনেকৈ কৰিম যে দেউতাকৰ মৃত্যুৰ পিছৰ পৰা ল'ৰা ছোৱালী কেইটাৰ পানীত হাঁহ নচৰা হৈছে। পানীত হাঁহ নচৰা হওক মানে বৰ দুৰৱস্থা হোৱা, আলায়াথানি হোৱা। মনত ৰাখিবা ইয়াৰ অৰ্থটো, যিহেতু পৰীক্ষাত অৰ্থত 1 নম্বৰ আৰু বাক্যত 1 নম্বৰ, প্ৰতিটো বাক্যত 2 নম্বৰকৈ থাকে। তোমালোকে শুদ্ধকৈ অৰ্থটো লিখিব নোৱাৰিলে বাক্যটো শুদ্ধ নহ'ব। গতিকে অৰ্থ আৰু বাক্য দুয়োটাই শুদ্ধ হ'লে আমি প্ৰতিটো বাক্যত 2 নম্বৰকৈ পাবৰ কাৰণে সম্ভৱ হয়। ঠিক আছে, বৰ দুৰৱস্থা হোৱা, আলায়াথানি হোৱা। আকৌ এবাৰ মই বাক্যটো কৈছোঁ, পানীত হাঁহ নচৰা হওক, দেউতাকৰ মৃত্যুৰ পিছৰে পৰা ল'ৰা ছোৱালী কেইটাৰ পানীত হাঁহ নচৰা হৈছে। ভাতমৰ, জীৱিকাৰ উপায় নাইকিয়া হোৱা। ভাতমৰ মানে হ'ল জীৱিকাৰ উপায় নাইকিয়া হোৱা। এতিয়া চিমেণ্ট উদ্যোগটো বন্ধ কৰাৰ পিছত তাত কাম কৰা শ্ৰমিকসকলৰ ভাত মৰিল, অৰ্থাৎ জীৱিকাৰ উপায় নাইকিয়া হ'ল। আকৌ এবাৰ মই কৈ দিছোঁ, ভাতমৰ, জীৱিকাৰ উপায় নাইকিয়া হোৱা। চিমেণ্ট উদ্যোগটো বন্ধ হোৱাৰ পিছত তাত কাম কৰা শ্ৰমিকসকলৰ ভাত মৰিল। তোমালোকে নিশ্চয় বাক্যটো বুজি পাইছা। বাটপুৰি বা, বহু দূৰলৈ খোজকাঢ়ি যোৱা, বহুত বাৰ অহা যোৱা কৰা। বাটপুৰি বা মানে বহু দূৰলৈ খোজকাঢ়ি যোৱা, বহুত বাৰ অহা যোৱা কৰা। ল'ৰাটোৱে দিনটো বাটপুৰি বাই আহিও কাৰ্যালয়ত বিষয়াজনক লগ নাপালে। বাক্যটো আকৌ এবাৰ মন কৰিবা। ল'ৰাটোৱে দিনটো বাটপুৰি বাই আহিও কাৰ্যালয়ত বিষয়াজনক লগ নাপালে। এই জতুৱা ঠাঁচবোৰ তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। আগন্তুক পৰীক্ষাৰ বাবেও খুব প্ৰয়োজন, খুব ইম্পৰ্টেণ্ট বুলি ভবা হৈছে। গতিকে তোমালোকে এই জতুৱা ঠাঁচৰ অৰ্থ আৰু বাক্য কেনেদৰে ৰচনা কৰা হয় সেই সম্পৰ্কে তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া আমি ক'লো বাটপুৰি বা, বহু দূৰলৈ খোজকাঢ়ি যোৱা বা বহুত বাৰ অহা যোৱা কৰা। ল'ৰাটোৱে দিনটো বাটপুৰি বাই আহিও কাৰ্যালয়ত বিষয়াজনক লগ নাপালে। এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে বাক্যটোৰ জৰিয়তে। তাৰ পিছৰ জতুৱা ঠাঁচটো হ'ল ভাতমাৰ, জীৱিকাৰ উপায় নষ্ট কৰ। ভাতমাৰ মানে জীৱিকাৰ উপায় নষ্ট কৰ। চৰকাৰে সাৰ কাৰখানাটো বন্ধ কৰি তাত কাম কৰা শ্ৰমিকসকলৰ ভাত মাৰিলে। তোমালোকে আকৌ এবাৰ চোৱা, ভাতমাৰ অৰ্থটো হ'ল জীৱিকাৰ উপায় নষ্ট কৰ। চৰকাৰে সাৰ কাৰখানাটো বন্ধ কৰি তাত কাম কৰা শ্ৰমিকসকলৰ ভাত মাৰিলে। তোমালোকে বাক্যটো নিশ্চয় বুজি পাইছা। তাৰ পিছৰ বাক্যটোলৈ আহিছো, ভাতে ভৰালে খা, সঞ্চয় কৰি অভাৱ নোহোৱাকৈ চলা। অৰ্থটো হ'ল ভাতে ভৰালে খা মানে কি, সঞ্চয় কৰি বা জমা কৰি অভাৱ নোহোৱাকৈ চলা। বাক্যটো হ'ব, তেওঁ ধান খেতি আৰু ব্যৱসায়ৰ উপাৰ্জনেৰে ভাতে ভৰালে খাই আছে। তেওঁ ধান খেতি আৰু ব্যৱসায়ৰ উপাৰ্জনেৰে ভাতে ভৰালে খাই আছে। তোমালোকে মনত ৰাখিব, ভাতে ভৰালে খা অৰ্থটো হ'ল সঞ্চয় কৰি অভাৱ নোহোৱাকৈ চলা। তেওঁ ধান খেতি আৰু ব্যৱসায়ৰ উপাৰ্জনেৰে ভাতে ভৰালে খাই আছে। মাটি কৰ অৰ্থটো হ'ল নষ্ট কৰ। মাটি কৰ অৰ্থটো নষ্ট কৰ। মই আকৌ এবাৰ কৈ দিছো যে বাৰিষাৰ বানে পথাৰত পকি থকা ধানবোৰ বুৰাই মাটি কৰিলে। বাৰিষাৰ বানে পথাৰত পকি থকা ধানবোৰ বুৰাই মাটি কৰিলে। মাটিৰ মানুহ অৰ্থটো হ'ল অতি সহজ সৰল মানুহ। প্ৰায় আহি থাকে এই জতুৱা ঠাঁচটো।
বাক্য ৰচনা কৰিবৰ কাৰণে তোমালোকে মনত ৰাখিবা মাটিৰ মানুহ অতি সহজ সৰল মানুহ মহিধৰ খুৰাৰ দৰে মাটিৰ মানুহ আমাৰ গাঁৱত নাই বুলি ক'ব পাৰি বাক্যটো যদি আমি এনেকৈ লিখো মহিধৰ খুৰাৰ দৰে মাটিৰ মানুহ আমাৰ গাঁৱত নাই বুলি ক'ব পাৰি হাড় পেলা মৃত্যু হোৱা আমাৰ গাঁৱৰ থানেশ্বৰ খুৰাই 90 বছৰ বয়সত হাড় পেলালে আকৌ এবাৰ চাবা হাড় পেলা মৃত্যু হোৱা আমাৰ গাঁৱৰ থানেশ্বৰ খুৰাই 90 বছৰ বয়সত হাড় পেলালে ঠিক আছে বাক্যটো তোমালোকে নিশ্চয় বুজি পাইছা হাড়ত বন গজা বহু দিনৰ আগতে মৃত্যু হোৱা হাড়ত বন গজা মানে হ'ল বহুত দিনৰ আগতে মৃত্যু হোৱা এতিয়া ইয়াৰ বাক্যটো হ'ব এনে ধৰণৰ যে মহৎ লোকৰ হাড়ত বন গজিলেও তেওঁলোকৰ সুখ্যাতিয়ে জগতত সদায় অমৰ কৰি ৰাখে বাক্যটো আকৌ এবাৰ চোৱা যে হাড়ত বন গজা বহুত দিনৰ আগতে মৃত্যু হোৱা হাড়ত বন গজা মানে বহুত দিনৰ আগতে মৃত্যু হোৱা মহৎ লোকৰ হাড়ত বন গজিলেও তেওঁলোকৰ সুখ্যাতিয়ে জগতত সদায় অমৰ কৰি ৰাখে ঠিক আছে তাৰ পিছৰ বাক্যটো হ'ল হাড়ক মাটি কৰ কঠোৰ পৰিশ্ৰম কৰা প্ৰায় আহি থাকে এই জতুৱা ঠাঁচটো তোমালোকে মনত ৰাখিবা যে হাড়ক মাটি কৰ কঠোৰ পৰিশ্ৰম কৰা খেতিয়কসকলে পথাৰত হাড়ক মাটি কৰি শস্য উৎপাদন কৰে খেতিয়কসকলে পথাৰত হাড়ক মাটি কৰি শস্য উৎপাদন কৰে আজি চতুৰ্থ যিটো খণ্ড এই খণ্ডটিত কেনেকৈ জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ দ্বাৰা বাক্য ৰচনা কৰিব লাগে তাৰ অৰ্থবোৰ কেনে ধৰণৰ সেই সম্পৰ্কে আলোচনা কৰিলোঁ তোমালোকে নিশ্চয় এই আলোচনাৰ পৰা অলপ হ'লেও উপকৃত হৈছা ইতিমধ্যে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এই চাৰিটা খণ্ডত কেৱল খণ্ড বাক্যৰ জতুৱা ঠাঁচৰ দ্বাৰা অৰ্থ লিখি কেনেদৰে বাক্য ৰচনা কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ এই জতুৱা ঠাঁচ আৰু খণ্ড বাক্যবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে অতি ইম্পৰ্টেণ্ট বুলি ভবা হৈছে যে আগন্তুক পৰীক্ষাৰ বাবে কাৰণ আগতে হৈ যোৱা যিবিলাক চূড়ান্ত পৰীক্ষা তাত এই জতুৱা ঠাঁচ আৰু খণ্ড বাক্যবোৰ প্ৰায় আহি থকা দেখা গৈছে গতিকে আগন্তুক তোমালোকৰ চূড়ান্ত পৰীক্ষাটো এই খণ্ড বাক্যৰ জতুৱা ঠাঁচবোৰ ইয়াৰ মাজৰ পৰাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে তোমালোকে এই জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ অৰ্থ আৰু বাক্যবোৰ কেনেকৈ ৰচনা কৰা হৈছে মই যেনেদৰে তোমালোকক বুজাই দিছোঁ তোমালোকে কথাখিনি ভালদৰে মনত ৰাখিবা তেতিয়াহে পৰীক্ষাত সম্পূৰ্ণ নম্বৰটো পাবলৈ সক্ষম হ'বা ধন্যবাদ